তো হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। মানে কি এতিয়া ভিডিঅ'টো মানে আজি আৰম্ভ কৰিছোঁ ৰাতি পৰা আৰম্ভ কৰিছোঁ না। তো কি আৰম্ভ কৰিছোঁ তো কৈ দি। আজি আমাৰ বিকাশৰ বাৰ্থডে ইকাৰণে মই আজি ঘৰত নাকো, আমাৰ এটা পিত থাকিম। ইটা আমাক ধনে থৈকে বিকাশৰ বাৰ্থডে খাব যাম। বিকাশৰ বাৰ্থডে খাব যাব। তো গাইজ মানে ইয়াক আমাৰ বাৰ্থডেত থৈ যাম, থৈ যাই বিকাশৰ বাৰ্থডে খাম। মানে তাৰে আগতে কেক এটা কিনি ল'ম, মানে তাক অলপ ছাৰপ্ৰাইজ কৰিব লাগিব না। তো ছাৰপ্ৰাইজ দিম কেক এটা কিনি। তো ৰঞ্জনতে ৰখি আছে, পাৰ্থ আছে, তো গোটাই মাহনে যাই তাক ছাৰপ্ৰাইজ এটা কৰিম। তো তই নেনাং নাকি নাযাবি? তো ই নাজিব আৰু দেৰি হ'ব না, তই এক নেনাং। তো ভিডিঅ'টো বঢ়িয়াকৈ চাই থাকোঁ। কেকটো বঢ়িয়াকৈ ৰেডি হৈ গ'ল, কিন্তু লিখাটো এটা বস্তু ভুল হ'ল, মানে সোনকালে হ'ব লাগিছিল, চকাল হৈ গ'ল। তো জয় শ্ৰীৰাম। জয় শ্ৰীৰাম। তো ক'ত গৈছিলা আজি? আজি নলবাৰী গুৱাহাটী পুৰা ঘূৰিলা ৰেলি একদম মজা। এই যে বাৰ্থডে আছে বিকাশৰ মহন্তৰ, হয়। যাবা নেকি? এতিয়া দেৰি হ'ব নেকি, দিনটো লগানে ভাগনে আছে, তথাপিও গেলে ভাল ভাল লৈ চাই লওঁ হে। চাই লওঁ। তো গাইছ এগিলা ভক্ত, মই ভক্ত কৈছোঁ, কিন্তু এগিলা পুৰা ৰিয়েল ভক্ত। জয় শ্ৰীৰাম। তোমাৰ ফাইনেলি ৰাঘুক লগ পালোঁ। নমস্কাৰ। তই ক'ত আহিছিলি নো? মই মানে আহিছিলোঁ মানে বিকাশৰ বাৰ্থডে না আজি, মানে সেইকাৰণে মই কেকটো তোকে বনাব দিছোঁ, তোকে দিছোঁ। সি মানে কেক চেকৰ কথা কোৱা নাই, মানে কেক চেক নিবা ভাগ দিছে। মানে মই সেইকাৰণে ভাবিলোঁ যে কেকটোতো নিলে নহ'ব না, বাৰ্থডেটো চেলিব্ৰেট কৰিব লাগিব। সেইকাৰণে কেকটো তোক মই অৰ্ডাৰটো দিছোঁ। কেক বঢ়িয়াকৈ লৈছোঁ, কেক গাড়ীত আছে, তো তাক বঢ়িয়াকৈ নেটখা কৰি মনে 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 ছাৰপ্ৰাইজটো দিব লাগিব। চাৰ্ভাছটো বঢ়িয়াকৈ দিব লাগিব। তো এতিয়া যাওঁ নেকি? আমি যাম। আমি পাৰ্থ আহি আছে, পাৰ্থ আহিছে, পাৰ্থ ক'ত আছে? সেইটো আছে, তাক লৈ যাওঁ। পাৰ্থক লৈ আমি ৰাওনাম বিকাশ কৰিলোঁ। ঠিক আছে। তো গাইছ ভিডিঅ'টো বঢ়িয়াকৈ চাই থাকোঁ, একদম মানে আমিৰা ৰহিছে নেকি পুৰা জম্ব আৰু। আৰে এনজয় না, এনজয় যাম। দে হ'ব। তো আমি গোটেইকেইটা এনেকৈ যাই আছোঁ, পিছফালে পুষ্প ইয়েছ, ময়ো আহি গ'লো ইয়াৰ লগত। এতিয়া এই বোলে মোক বাৰ্থডে খোৱাবা নে আৰু বিকাশ দেৱ মাতছি কেনে যাওঁ বাৰ্থডে। তো যাম। আমাৰ ৰাঘু দাই ড্ৰাইভিং কৰিছি, তো ঠিকে আছে তাই? বঢ়িয়া। তো এতিয়া আমি যাই আছোঁ, তো এই দেখাম দক আৰু কি হয়। আমাৰ মৃদু লাগে যাই আছে, আমি বঢ়িয়াকৈ পিছে যাই আছোঁ। তো বলক যাই থাকোঁ। ফাইনেলি বিকাশৰ ঘৰ পালোঁ। ঘৰ পাই আমাৰ দেখা পালোঁ আমাৰ ত্ৰিদীপ বিহাৰী। তো তই খালি নেকি কিবা বাৰ্থডে? ভিতৰত যোৱাই নাই ৰ, এতিয়া যাবি? যাম এতিয়াই। আমাকে ৰখি যাওঁ নে? তন্দকে ৰখি আছো। বঢ়িয়া। তই ভিতৰত যাই একেলগে খাওঁ আৰু নেকি? একেলগে যাওঁ, একেলগে খাওঁ। একে গাঁৱৰে ল'ৰা। তই বলক। বানান মানে হেৰি লিখিছে ওকে এল সকাল হল সকাল তোক কৈছো না মই সোনকাল বেলি সোনকালে দিম। তই কি সকাল গালি তই কিয় জ্বলিছা? মই জলেৰি মিনু মেৰিব কিনো মেৰিব? অ দুগো কি খবৰ? খবৰ ক হাও তুমি লিখি খবৰ ইন্দা ইন্দা খাবা খবৰ ক ভাল পৰিষ্কাৰ। ফাইনালি কেক কাটো বিকাশ কাটো নে মাৰদাৰ কৰি দিও পুৰা মাথা চুরি গো চুরি খেলে খারে খান বিছনা আছে দুগো কাটবি নেকি মাথা তাকো মাথা কাটবি দে গান না কি দে গান গাও। রমাদা বস্তু দেখা দাম কেকটো কি লাগছে তুমি? এটা একটু ভুল হয়েছে, বানানটো ভুল হয়েছে। সকাল মানে সকালে লেখা হচ্ছে তো সব আইডিয়া তো কার আইডিয়া কার মোরে বড়িয়া গেল ये कतो नहीं কাট পুরা বড়িয়া কাট উঠে দি হাতে দি উঠে দি বড়িয়া বড়িয়া আরো জমি থাকে দেখলা ম্যাজিক ম্যাজিক করলা উলি যা দিন তো তো দেখ একটু বড়িয়া বড়িয়া বেশি অলপ কেকা এ ফটো কই দি আর থাকি না দুগো খান হা ও খাবার দে মুগলি কেন ভাল পাই তো
প্ৰথমকে কেক চেক কাটি গোটেইকেইটাই চলি খালোঁ আৰু তাকো খুৱাই দিলোঁ তো মাকো খুৱাই দিলাক মাকো খুৱাই দিলাক তো কিন্তু কেকটো কিন্তু বিৰাট টেষ্টি হৈছিল উল্টাকে কাটছি কেক খাব লাগিব তো ফাইনেলি ভাত চাত খালোঁ আমি বিকাশৰ ঘৰত কেনা পালি খানা খানা একদম মজা আল্টিমেট খানা বনাইছে গোটেইখিনি আঞ্জাই ভাল হৈছে বঢ়িয়া থেংক ইউ ইমান ৰাতি কষ্ট কৰি আহিছা ভাল লাগিল মোৰো ভাল লাগিল কষ্ট কৰি পাইছে খানাটোৰ কাৰণে তো আহি গ'লো আৰু বঢ়িয়া বঢ়িয়া তো বঢ়িয়া বাকী যি কি নহওক আৰু এগেইন হেপী বাৰ্থডে থেংক ইউ এণ্ড চেম টু ইউ তো গাইছ তো গাইজ মানে কি ভিডিঅ'টো বেছি লাম্বা নহ'ল তো আৰু কি ক'ম আৰু যি নহওক বঢ়িয়া আৰু মানে লগ পাম খানা খাম খানা খাম তো কি কবি আৰু কি ক'ম আৰু বাই বাই গুড নাইট গুড নাইট তো নেক্সট বাৰ্থডে আৰু লগ পাম বঢ়িয়া